আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাতিসম্পন্ন অভিনেত্ৰী মলয়া গোস্বামী। অগ্নিস্নান ফিৰিঙতিৰ পৰা বৰ্তমানলৈ যিয়ে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ ধ্বজাবাহক ৰূপে আগবঢ়াই আহিছে অনবদ্য অৱদান, যিয়ে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত থিয় হৈ ৰৈছে মাইলৰ খুঁটি হিচাপে। আমাৰ এক অনুষ্ঠান হৃদয়ৰ এপিষ্ঠাত এইগৰাকী বিশেষ অভিনেত্ৰীৰ সৈতে আমাৰ ভাৱ বিনিময়। সংবাদ লহৰৰ হৃদয়ৰ এপিষ্ঠা অনুষ্ঠানত আজি আমি এগৰাকী বিশেষ ব্যক্তিক লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেখেত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাতি অৰ্জন কৰা বোলছবি অভিনেত্ৰী, সু অধ্যাপিকা, সু আবৃত্তিকাৰ। 1985 চনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ ছবিৰ জৰিয়তে, অগ্নিস্থানৰ জৰিয়তে তেখেতে বোলছবি জগতত পদাৰ্পণ কৰিছিল। তেখেত হৈছে শ্ৰদ্ধাৰ আমাৰ মলয়া গোস্বামী বাইদেউ। আমি মলয়া বাইদেউক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বাইদেউ। নমস্কাৰ বাইদেউ। বোলছবি জগতত আপোনাৰ এটা সোণালী অধ্যায় চলি গৈছে, তথাপি আজি আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ হৃদয়ৰ 2-1 পৃষ্ঠাৰ কথা জানিবৰ বাবে। বোলছবি জগতত আপোনাৰ প্ৰত্যাশিত নে অপ্ৰত্যাশিত, কি ক'ব আপুনি বাইদেউ? বোলছবি জগতৰ যদি তুমি প্ৰত্যাশিত অপ্ৰত্যাশিত শব্দ দুটা আহে, তেতিয়াহ'লে স্বাভাৱিকতে অকণমান অপ্ৰত্যাশিত বুলিয়ে ক'ব লাগিব, কাৰণ ছবি জগতলৈ মই বৰ দেৰিকৈ আহিছোঁ। আচলতে মই যেতিয়া নাটক কৰি আছিলোঁ, মঞ্চত কৰি আছিলোঁ, ৰেডিঅ'ত কৰি আছিলোঁ, আচলতে সেই সময়টোতেই তেনেধৰণে ছবিৰ ক্ষেত্ৰত নিবিচৰা নাই, বহুতে বিচাৰিছিলে। আৰু বিশেষকৈ এইটো খুব সাধাৰণ কথা যে যিটো ষ্টেজ হয় য়াং ষ্টেজত, একেবাৰে য়াং, সেইটো সময়তে সাধাৰণতে হয় কি ছবি জগতলৈ যায় আৰু মানুহখিনি। সাধাৰণতে আমাৰ যিসকল অভিনয় জগতৰ লগত জড়িত হৈ আছে তেওঁলোকে সেই সময়টোতেই সাধাৰণতে ছবিত জড়িত হয়, বিভিন্ন ক্ষেত্ৰত জড়িত হয়। কিন্তু মোৰ ক্ষেত্ৰত অকণমান বেলেগ হ'ল। তেতিয়ালৈকে মই ছবি জগতখনলৈ যোৱা নাছিলোঁ আৰু পদাৰ্পণ হোৱা নাছিলে। তাৰপিছত ক'বলৈ গ'লে বিয়া বাৰু হ'ল, চাকৰি জীৱনত খুব ব্যস্ত আছিলোঁ, আৰু লগতে বিয়া বাৰু হৈ মাতৃও হ'লোঁ সন্তানৰ। গতিকে এইটোৱে সকলোৱে ক'ব যে বৰ দেৰিকৈ পদাৰ্পণ হ'ল মোৰ ছবি জগতত। অৱশ্যে মই এইটো ফালৰ পৰা খুবেই সৌভাগ্যৱান যে প্ৰথম ছবিখনেই মই শইকীয়া ছাৰৰ লগত কৰিবলৈ সুযোগ পালোঁ, আৰু তাকো অগ্নিস্নানৰ দৰে এখন ছবি। কাৰণে সেইটো ক্ষেত্ৰত মই খুব সৌভাগ্যৱান বুলি ক'ব লাগিব। বাইদেউ, চিনেমা আচলতে কম্পাউণ্ড আৰ্ট বুলি কোৱা হয়, যৌগিক কলা। বৰ্তমান যিবোৰ অসমীয়া ছবিৰ পৰিভৰ হৈ আছে, তাত সম্পূৰ্ণভাৱে যৌগিক কলা প্ৰযোজ্য হৈছে বুলি আপুনি ভাবেনে বাৰু সকলোবোৰ ছবিত? নিশ্চয়, কাৰণ এইটো এটা গোটেই কলাৰ দিশটোৱে, অভিনয় কোৱা, নাট্যকলাই কোৱা, ছবিৰ কলা যিয়েই হওক, ছবি জগতেই হওক, সকলোৱে এটা যৌগিক কলা বুলিয়ে আমি ছবি সকলোৱে জানো। কাৰণ ইয়াত বিভিন্ন কলাৰ পৰিভৰ ঘটে, সংমিশ্ৰণ ঘটে। গতিকে এটা কেতিয়াও অকলশৰীয়াকৈ হ'ব নোৱাৰে। অভিনয় কৰিলেই ছবিখন সম্পূৰ্ণ নহয়। আৰু অৱশ্যে ক'ৰবাত তাত হিন্দেৰি ঘটিব পাৰে। ধৰা আমাৰ ছবি জগতখন এতিয়াও বহুখিনি আগবাঢ়িবলৈ আৰু এতিয়াও আছে, সমল বহুত লাগিব। কাৰণ কথা হ'ল বাহিৰৰ দৰে ধৰা আমাৰ বিশেষকৈ এতিয়া টেকন'লজি বহুত আগবাঢ়িছে, অভিনয় দিশটো বহুত আগবাঢ়িছে, প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়িছে। কিন্তু আগবাঢ়িলেও আমাৰ সেই সুবিধাখিনি অকণ সীমিত সুবিধা হোৱাৰ কাৰণে হয়তো সেইখিনি এতিয়া যিসকল নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী, তেওঁলোক যথেষ্ট প্ৰশিক্ষণপ্ৰাপ্ত, তেওঁলোকে শিকি বুজি আহিছে। গতিকে সেইসমূহক তেওঁলোকে প্ৰয়োগ কৰিছে। কিন্তু প্ৰয়োগ কৰিও হয়তো তেওঁলোকে কিছুমান সময়ত
থমকি ৰ'বলগীয়া হয় যিমানখিনিলৈকে দিব লাগে সেইটো হয়তো তেওঁলোকে দিয়াৰ ক্ষেত্ৰত অকণমান থমকিবলগীয়া হয় এই কাৰণে যে সেই সুবিধাখিনি যিখিনি সুবিধা লাগে সেই সুবিধা কিন্তু তাৰ বাহিৰে নিশ্চয় ক'ব লাগিব আমাৰ ছবিটো এতিয়া সমানেই তেওঁলোকে আগবাঢ়ি গৈছে সমানেই যৌগিক কলা হিচাপে যিমানখিনি তাত প্ৰয়োভৰ ঘটিব লাগে অভিনয়ৰ পৰা আৰম্ভ কৰি কেমেৰাৰ পৰা আৰম্ভ কৰি এই প্ৰত্যেকটো কলাৰ সংগীতৰ পৰা নৃত্যৰ পৰা প্ৰতিটো কলাৰে ইয়াত সংমিশ্ৰণ ঘটিছে গতিকে এই দিশটোক সম্পূৰ্ণভাৱে তাক সম্পূৰ্ণ কৰিবলৈ এই গোটেই ছবিয়ে হওক বা নাট্য জগতে তাক এই কলা প্ৰত্যেকটো কলাৰ সংমিশ্ৰণ তাত ঘটিব লাগিব তেতিয়াহে আৰু অসমীয়া ছবিটো নিশ্চয় ঘটিছে বুলি মই ক'ম কাৰণ সেই ধৰণে আগবাঢ়ি গৈছে সেইটোৱে কৈছোঁ যে ক'ৰবাত হিন্দেৰি ঘটিব পাৰে বাহিৰত যথেষ্ট তেওঁলোকে এটা টকা পইচা আৰ্থিক ক্ষেত্ৰতো যথেষ্ট টনকীয়া আমাৰ সেইটোৱে হয়তো অকণমান ল'ৰা ছোৱালীবিলাক থমকি ৰয় এটা ফিৰিঙতি ছবিখন 1992 চন আছিল নেকি আৰু 92 চনত সেইখনে এটা আপোনাৰ জীৱনতো ইতিহাস এটা ৰচনা কৰিছিল আপুনি প্ৰথমগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান বুটলি অনা অসমীয়া আছিল নেকি অভিনেত্ৰী হয় অভিনয় জগতৰ আৰু সেই সময়ছোৱাত ফিৰিঙতিৰ সময়ছোৱাত স্কুল ঘৰটো আপোনাৰ জ্বলাই দিয়াৰ সময়ত আপুনি চকুলো বোৱাবলগীয়া হৈছিল এই সম্পৰ্কে অকণমান ক'ব নেকি চকুলো মানে মোৰ আজিও সেই দৃশ্যবোৰ সজীৱ হৈ আছে চকুৰ আগত কাৰণ আজি ইমান বছৰ হ'ল সেই মুহূৰ্তবোৰ মানে খন্তেকৰ বাবেও মনৰ পৰা আঁতৰি নাযায় যিখিনি আমাৰ অভিজ্ঞতা হৈছিল আমাৰ বুলি কৈছো অকল মোৰ নহয় কাৰণ গোটেই ইউনিটটো হৈছিলে যিসকল সেই ছবিখনৰ লগত জড়িত হৈ আছিলে সেই অভিনৱ অভিজ্ঞতা হৈছিলে আমাৰ আৰু বিশেষকৈ যিখন এখন শিক্ষানুষ্ঠান বিদ্যালয় গতিকে স্বাভাৱিকতে বিদ্যালয়খনৰ প্ৰতি আমাৰ এটা এনেও এটা আকৰ্ষণ থাকে এক পবিত্ৰ আমি স্থান বুলি কওঁ গতিকে আৰু সেই বিদ্যালয়খন যেতিয়া সেই গাঁৱত পাতি লোৱা হৈছিলে কাৰণ ছবিৰ বাবে গোটেইখিনি সজাবলগীয়া হৈছিলে গতিকে সেইখন সঁচাকৈ এখন বিদ্যালয় তাত নতুনকৈ প্ৰতিষ্ঠা হোৱাৰ নিচিনা হৈছিলে গতিকে সেইখন যেতিয়া বাঁহ বেতেৰে ধুনীয়াকৈ তাক সাজি লোৱা হৈছিলে নৈ পাৰত পহুমৰা নৈ পাৰত যেতিয়া সাজি লোৱা হৈছিলে আৰু আমি তাতে প্ৰায় 1.5 মাহমান ধৰি কাম কৰিছিলোঁ আৰু অকল ময়ে নহয় প্ৰতিগৰাকী শিল্পীৰ সাংঘাতিকভাৱে মানে সেই শিক্ষানুষ্ঠানখন লগত জড়িত হৈ পৰিছিলে সেইটো এটা অন্তৰৰ আৱেগিকভাৱে জড়িত হৈ পৰিছিলোঁ আমি আৰু আৱেগিকভাৱে জড়িত হোৱাৰ কাৰণে সেই দৃশ্যটো যেতিয়া গ্ৰহণ কৰা হৈছিলে স্কুলখন যেতিয়া জ্বলাই দিয়া হৈছিলে সেই যেতিয়া দৃশ্যটো গ্ৰহণ কৰা হৈছিলে তেতিয়া চকু পানী মানে তুমি ভাবিব নোৱাৰা উচিত সেইটো সময়ত যিটো তাত পৰিস্থিতি হৈছিলে তাৰ মানে মই ক'বলৈ ভাল লাগিব কাৰণ মই কৈছো যে প্ৰতিটো মুহূৰ্তই মোৰ সজীৱ হৈ আছে যিদিনাখন স্কুলখন জ্বলাব সেই স্কুলখন জ্বলোৱা কথাটো আচলতে এটা তাৰ মাজতো সাংঘাতিক আৱেগ লুকাই আছে কাৰণ স্কুল এখন জ্বলাই দিয়াটো ইমান সৰু কথা নহয় আৰু যিখন স্কুলৰ লগত মই 1.5 মাহে কাম কৰি আছো অকণ শিশুবিলাকৰ লগত কাম কৰিছো সিহঁতি ৰাতিপুৱা আহে কিতাপ ফলি লৈ পেলাই মই তেওঁলোকৰ শিক্ষয়িত্ৰী মই প্ৰতি মুহূৰ্ততে সিহঁতক ইটো পঢ়াইছো সিটো পঢ়াইছো তাৰে দৃশ্যগ্ৰহণ হৈছে দৃশ্যগ্ৰহণ হ'লেও মোৰ কিবা এটা আন্তৰিকতা মান গঢ়ি উঠিছিল আৰু যেতিয়া স্কুলখনৰ প্ৰতি সকলোৰে আন্তৰিকতা হৈছিলে তাৰপিছত যেতিয়া স্কুল ঘৰটো যিদিনাখন জ্বলাব ৰাতিপুৱা আমাক জানু বৰুৱা শ্ৰদ্ধা জানু বৰুৱা দেৱে আমাক সকলোকে গোট খোৱালে গোট খাই পেলাই আমি স্কুলখনক সেৱা কৰি লৈছিলোঁ সেৱা কৰি লৈ পেলাই স্কুলখনক সেৱা কৰি তাৰপিছত তেতিয়া কাৰণটো হৈছে যে সেইদিনাখন স্কুলখন আবেলি দৃশ্যগ্ৰহণৰ বাবে জ্বলাব গতিকে তেনেকুৱা এখন পবিত্ৰ স্থানক যেতিয়া জ্বলোৱাৰ পৰ্যায়টোলৈ যিটো শ্বুটিং হ'ব সেইদিনাখন আমি তেতিয়া সেৱা কৰোঁতে মোৰ এতিয়া ক'লেও চকু পানী ওলাই আহে তাৰমানে সেইটো ভাবিব নোৱাৰা কথা এটা
সেৱা কৰি লৈছিলোঁ আৰু যেতিয়া আমাৰ ৰাতি শ্বুটিং হৈছিলে সেই মুহূৰ্তটোত যেতিয়া জ্বলি থকা স্কুল ঘৰটোৰ পৰা মই বচাবলৈ চেষ্টা কৰিছিলোঁ টেবুল চকী ব্লেকবোৰ্ড সেইবিলাক এখন এখনকৈ জুই ফিৰিঙতি ওপৰৰ পৰা পৰি আছে মই এটা এটাকৈ বস্তুবিলাক আনি বাহিৰলৈ আনিছিলোঁ সেই দৃশ্যটোত আৰু সেই মুহূৰ্তটোত আমি অভিনয় যদিও কৰিছিলোঁ তাত অকণো কৃত্ৰিমতা নাছিল সম্পূৰ্ণ যিটো কয় যে তাত আমি সম্পূৰ্ণ যিটো ইনভলভমেণ্ট আমাৰ সেই মুহূৰ্তটোত সাংঘাতিকভাৱে আমি ইনভলভ হৈ পৰিছিলোঁ তাত যিখিনি আমাৰ অভিনয় সোমাই আছিল সেইখিনিৰ মাজত সঁচা আছিল গোটেই আমাৰ আৱেগখিনিয়ে সঁচা আছিল আৰু কান্দাৰ অকল মোৰ নহয় আমাৰ যিসকল মোৰ লগত চেতনা দাস বাইদেউ তেওঁ কৰিছিলে বিষ্ণু খাৰঘৰীয়া দেৱে তেখেতসকল যেতিয়া আমি গোটেইখিনিয়ে কৰিছিলোঁ সেই মুহূৰ্তটোত সকলোৱে ক'ব নোৱাৰাকৈয়ে চকু পানী ওলাই আহিছিলে আৰু সেই মুহূৰ্তটোত কোনো কৃত্ৰিমতা নাছিলে বুলি মই আজি ক'বলৈ ভাল পাম আৰু তেতিয়া আমি সঁচা অৰ্থত স্কুলখনৰ প্ৰতি আমাৰ যিখিনি শ্ৰদ্ধা আন্তৰিকতা সেইখিনি ফুটি উঠিছিলে আৰু বোধহয় ঈশ্বৰৰ চকু মেলি চাইছিলে বাইদেউ হেৰি বৰ্তমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ বঁটা বাহন এই বঁটা বাহনবোৰ বিশেষকৈ দক্ষিণ ভাৰতৰ ছবিৰ দিশে ধাৱমান হোৱা দেখা গৈছে আৰু এইটো এটা মানে বৰ বিশেষ ধৰণে দেখা গৈছে যে তেওঁলোকৰ ছবিয়ে শিৰোনাম অৰ্জন কৰি আছে মানে শীৰ্ষস্থান অৰ্জন কৰি আছে এই সম্পৰ্কত আপুনি অলপ কিবা ক'ব নেকি বাইদেউ স্বাভাৱিকতে তাত ছবি নিৰ্মাণৰ সংখ্যা বেছি আৰু তেওঁলোকৰ নিজৰ ভাষা নিজৰ সাহিত্য নিজৰ ছবি তাৰ প্ৰতি সাংঘাতিক শ্ৰদ্ধা তেওঁলোকৰ সাউথৰ যিখিনি দক্ষিণৰ গতিকে তেওঁলোকৰ তাত খুব ভাল ভাল ছবি নিৰ্মাণ হৈ আছে আৰু হয়তো কমাৰ্চিয়েল পইণ্ট অফ ভিউৰ পৰা সেইফালৰ পৰাও হৈছে আৰু আনফালে কিছুমান অতি গুৰুত্বপূৰ্ণ কিছুমান চিৰিয়াছ টপিক লৈও তেওঁলোকে কাম কৰি আছে আৰু সকলো ধৰণৰ তেওঁলোকে কাম কৰিছে আৰু মই দেখিলোঁ তেওঁলোকৰ নিজৰ এই ছবি জগত আমি যদি ছবি জগতখনৰ কথাই ক'ব খোজোঁ তেতিয়াহ'লে ছবি জগতখনৰ প্ৰতি তেওঁলোকৰ সাংঘাতিক ধৰণৰ শ্ৰদ্ধা আছে তেওঁলোকৰ শ্ৰদ্ধা কাৰণ এখন এখন ছবি তাত যি ধৰণে কমাৰ্চিয়েলি ছাকচেছফুল হয় সেইটো ভাবিব নোৱাৰা কথা না আমাৰো বহুত সময়ত তাৰ লগত হয়তো বম্বে ছবি জগতে বলিউড ছবি জগতে তাৰ লগত প্ৰতিযোগিতাত আছে কিন্তু থাকিলেও আমি তেওঁলোকৰ নিজৰ ঠাইতে নিজৰ ছবিখনক তেওঁলোকে যিমান যি ধৰণে আগবঢ়া শ্ৰদ্ধা কৰে যিমান ছাকচেছফুল হয় সেইটো সঁচাকৈ খুব কম দেখা যায় বেলেগ আনবিলাক অঞ্চলত কিন্তু সেইটো তেওঁলোকৰ শ্ৰদ্ধা আৰু দ্বিতীয়তে তেওঁলোকৰ খুব অভিজ্ঞ পৰিপক্ক যিসকল তেওঁলোকে কাম কৰে আৰু তেওঁলোকে যিখিনি কৰে খুব খৰচীও তেওঁলোকে খৰচো কৰিব পাৰে কাৰণ তেওঁলোকে সেইখিনি ঘূৰাই পায় কাৰণে প্ৰতিদানটো দৰ্শকে দিয়ে গতিকে তেওঁলোকে সেইখিনি ঘূৰাই পায় তেওঁলোকে কামখিনি খুব আন্তৰিকতাৰে খুব তেওঁলোকৰ শক্তিশালী গোটেই এই মিডিয়াটো তেওঁলোকৰ সাংঘাতিকভাৱে শক্তিশালী আৰু সেই ক্ষেত্ৰত সেইকাৰণে কম্পিটিশ্যনৰ ক্ষেত্ৰতো যেতিয়া মই জুৰি হিচাপে তাত উপস্থিত আছিলোঁ দিল্লীত ফিল্ম ফেষ্টিভেলৰ গতিকে জুৰি হিচাপে থাকিও মই দেখিছিলোঁ তেতিয়াই মই অনুমান কৰিব পাৰিছিলোঁ তেওঁলোকৰ সেই যিসকল তাৰ পৰা আহে তেওঁলোকে চাউথৰ পৰা যিসকল আহে তেওঁলোকে নিজৰ ছবিক খুব সুন্দৰকৈ প্ৰমোট কৰে তেওঁলোকে নিজৰ ছবিক খুব সুন্দৰকৈ আগবঢ়াই দিয়ে আৰু ভালো ছবি সেইবোৰ ছবিক সঁচাকৈ আমি সকলোৱে তাক গ্ৰহণ কৰিবই লাগিব এইটো কথা গতিকে তেওঁলোকৰ সেই ছবিৰ সংখ্যাও বেছি তেওঁলোকে সেই ধৰণে ছবিক ভাল ছবিও দিছে আৰু সেই ধৰণে তেওঁলোকে পুৰস্কাৰো বুটলিবলৈ সক্ষম হৈছে গতিকে সেইখিনিক আমি ওলাই কৰিব নোৱাৰোঁ আৰু সেইটো হয়তো আছে আমাৰ হিন্দী ছবি জগততো আছে আমাৰ ৰিজনেল যিখিনি আঞ্চলিক ভাষাৰ ছবি তাতো আছে কিন্তু আমাৰ হয়তো সংখ্যাত কম আমাৰ যথেষ্ট সংখ্যাত কম আৰু কিন্তু তেওঁলোকৰ সেই সকলো ফালৰ পৰা খুব তাৰ গোটেই এলিমেণ্টখিনি ইমান শক্তিশালী হয় যে সেইসমূহে আল্টিমেটলি সেই মৰ্যাদা পাবলৈ সক্ষম হয়
বাইদেউ অসমীয়া ছবিৰ ক্ষেত্ৰত মই আবেগৰ কথা নকওঁ মই বিবেকৰ কথাই কৈছোঁ বিবেকৰ দৃষ্টিটো ফিৰিঙতি ছবি ৰিলিজৰ সময়ৰ পৰা মই সিদিনাখন ৰজত কমল বঁটা বিজয়ী ব্ৰিজ ছবিলৈকে দেখিলোঁ কিপাল কলিতাৰ যে অসমীয়া ছবিৰ দৰ্শক যেন যথেষ্ট কমি যোৱা যেন দেখা যায় এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি বাইদেউ এই বৈদ্যুতিক মাধ্যমৰ দিনতো দৰ্শকৰ কিবা এটা যেন কৰবাত কমি আছে এনেকুৱা যেন লাগে আপুনি এই সম্পৰ্কে কিবা ক'ব নেকি মানে মই যিমান সময় এই ছবি জগতখন লগত জড়িত হলো বা আগৰ পৰা ছবি জগতলৈ নহাৰ আগতেও মই যিমানখিনি দেখিছোঁ সেইখিনিৰ পৰা এটা কথা যে ছবি অন্তত আমাৰ মানে আঞ্চলিক ভিত্তিত বা অসমৰ যদি কথা কোৱা হয় তেতিয়াহ'লে এটা কথা যে ইয়াৰ সদায় যিডাল গ্ৰাফিক হেৰিটো সেইটো সদায় স্থিৰ হৈ থকা নাই এটা কথা যে কোনোবা সময়ত কমিছে কোনোবা সময়ত বাঢ়িছে যিটো সময়ত অসমীয়াৰ ছবিৰ যিটো জয় জয়ময় অৱস্থা সেই সময়টোত দেখিছিলোঁ আমি সকলোৱে কওঁ যে বাছ লৈ মানুহ আহি পেলাই তেতিয়া ছবিঘৰ কম বা গাঁও অঞ্চলবিলাকত নাথাকিব পাৰে গতিকে তেতিয়া কিন্তু আমাৰ টেলিভিশ্যন বা আজিৰ যিখিনি ছ'চিয়েল মিডিয়া সেইখিনি প্ৰভাৱটো ইমান নাছিল আৰু সেইটো সময়ত অসমীয়া ছবি খুব সুন্দৰ সুন্দৰ ছবি হৈছিলেও আৰু সেইটো সময়ত সাংঘাতিকভাৱে ওপৰৰ এটা স্থানলৈ গৈছিলে কিন্তু তাৰ মাজতে আকৌ দেখা গ'ল যে আকৌ গ্ৰাফডাল তললৈ আহিল মানুহৰ অকণমান অনীহা এটা হ'ল হয়তো এনেকুৱাও হ'ব পাৰে কিছুমান ক্ষেত্ৰত এইটোও ক'ব পাৰি যে ছবিৰ যিটো হয়তো মানদণ্ড সেইটো কোনোবা সময়ত হয়তো অকণমান নিম্নগামী হৈছে বা দৰ্শকে হয়তো গ্ৰহণ কৰিবলৈ যিটো বিচাৰে সেইটো হয়তো পোৱা নাই তেনেকৈ অকণমান ওপৰতল হৈ আছে তাৰপিছতে আৰু এটা কথা সেইটো কিন্তু একে থকা নাই আকৌ কোনোবা সময়ত ওপৰে কিন্তু সময়ৰ লগে লগে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এটা কথা দেখা গ'ল যে ছ'চিয়েল মিডিয়া যেতিয়া আহিল টেলিভিশ্যন আহিল তেতিয়াৰ পৰা কিছু যিহেতু আমি খুব সহজতে পাওঁ ঘৰতে পাব পাৰোঁ আজিকালি ঘৰতে সম্পূৰ্ণ গোটেই যিখিনি লাগে সেইখিনি আমি গোটেই সুবিধাখিনি আছে গতিকে সেইটোৰ পৰা লাহে লাহে বস্তুটো অকণমান গোটেই ছবি জগতখনৰ গ্ৰাফটো অকণমান নামি যোৱা যেন লাগে কিন্তু এটা কথা সময়ো দেখিছোঁ যে যেতিয়া এখন ভাল ছবি দিয়া হয় হললৈ আহে তেতিয়া কিন্তু যেতিয়া মুখে মুখে বাগৰে ভাল হৈছে বুলি তেতিয়া কিন্তু দৰ্শক যায় কম হ'ব পাৰে কিন্তু দৰ্শকে চায় আৰু এতিয়া বৰ্তমান সময়ত যদি আমি চাওঁ তুমি যিটো কথা ক'লা ব্ৰিজলৈকে ফিৰিঙতিৰ কথাও মই নিশ্চয় এইখিনিতে ক'ব লাগিব সেইটো আমাৰ সময়ত এটা আক্ষেপ হৈছিলে যে ফিৰিঙতি ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ ছবি সন্মান বুটলিছিলে প্ৰথমখন আছিলে সত্যজিৎ ৰয় তেখেতৰ ছবি আগন্তুকখনে বেষ্ট ছবি পাইছিলে ছেকেণ্ডখন কিন্তু ফিৰিঙতিয়ে পাইছিলে তাৰপিছতে ফিৰিঙতিত আৰু এটা যিটো মোৰ জৰিয়তে আহিল সেইটো পুৰস্কাৰো আহিল তেতিয়া অসমত সেই সময়টোত বোধহয় অসমীয়া ছবিৰ খুব এটা সুদিন চলি থকা নাছিলে যিটো কাৰণে হয় অসমত সেইখিনি পোৱাৰ পাছতো বহুতো দৰ্শক চাবলৈ যোৱা নাছিলে এইখিনিতে মই আৰু এটা কথা ক'ম যে সেই সময়টোত আকৌ এনেকুৱা হৈছিলে মই মানে ব্যক্তিগতভাৱে গম পাইছিলোঁ কোনোবাই লিখিও জনাইছিলে যে কোনোবা হলত ছবিখন চলি আছে কিন্তু চলি থাকোঁতেও কোনোবা মানে দৰ্শক চাবলৈ গৈছে কিন্তু ছাডেনলি ছবিখন আঁতৰাই পেলাই তাত আকৌ হিন্দী ছবি হৈছে দৰ্শক কিন্তু আছে এটা সপ্তাহ ধুনীয়াকৈ দৰ্শক চলি আছে কিন্তু ছেকেণ্ড উইক বা থাৰ্ড উইকতে ছবিখন আঁতৰাই দিলে এতিয়া সেই কথাবিলাকো আমি অকণমান গমি পিটি চাব লাগিব তাৰমানে ডিষ্ট্ৰিবিউশ্যনৰ কথা থাকে বা ব্যৱসায়িক দিশটোৰ কথা থাকে হলৰ মালিকৰ কথা থাকে এই কথাবিলাক হয়তো আমি সিমান গভীৰভাৱে হয়তো আলোচনা কৰিব নোৱাৰিম কিন্তু সেই কথাবিলাকেই ইয়াত জড়িত হৈ আছে তাৰপিছতে বিভিন্ন
টেক্সৰ কথা জড়িত হৈ আছে এই সামগ্ৰিক গোটেই দিশটোৱে অসমীয়া ছবি জগতখনক কিছু হলেও ডেফিনেটলি প্ৰভাৱ পেলাইছে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে তাৰ মানে ব্ৰিজখনো আমি গম পাইছো যথেষ্ট কষ্ট কৰিছে কৰি পেলাই সেই যিখিনি পাব লাগে সেইখিনি কিন্তু পোৱা নাই আৰু এতিয়া বৰ্তমান সময়ত হয়তো সকলো দৰ্শকে অসমীয়া দৰ্শকে মন কৰিছে যে আমাৰ এতিয়া খুব সঘনে ছবি ৰিলিজ হৈ আছে ইখনৰ পিছত সিখন ৰিলিজ হৈ আছে এটা সেই ৰিলিজ হোৱা ছবিবিলাকৰ এটা কথা যে সকলো আকৌ এইটোও কৈছে যে ছবি ইমান সোনকালে ৰিলিজ হলে অসমীয়া মানুহে কেনেকৈ হল লৈ গৈ ছবি চাব সেইটো এটা কথা জড়িত কিন্তু তাৰ মাজতে যিকেইখন অকণমান ভাল ছবি বুলি আমি কৈছো বা সেইখিখনে হয়তো দৰ্শক কিছু টানিছে দৰ্শক আনিব পাৰিছে সকলোৱে আনিব পাৰিছে বুলিও মই নকওঁ আৰু এতিয়াৰ যুগটোৱে বেলেগ হৈছে টেকনলজিয়ে বেলেগ এটা সপ্তাহ চলি ভালকে চলালেও ছবি যিটো ৰিটাৰ্ণ আহি যায় বা ক'ব পাৰি দুটা সপ্তাহ চলিলেও কিন্তু সেই বস্তুবিলাকো এতিয়া হলবিলাকৰ ওপৰত ডিপেণ্ড কৰিব ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত ডিপেণ্ড কৰিব গতিকে তাৰ পৰা ভুক্তভোগী হৈছে আমাৰ অসমীয়া আমি বিচাৰোঁ যে আমাৰ ছবিখন যদি চলিছে কিছুদিন চলিব লাগে কিন্তু তাৰ মাজত বহুত অংক থাকে কিন্তু সেই অংকবিলাক এতিয়া কেনেধৰণে তাৰ কাৰণে হয়তো এখন ভাল পলিচি এখনৰ প্ৰয়োজন হ'ব যিখন পলিচিয়ে হয়তো আমাৰ এইখিনি নিৰাপত্তা সুৰক্ষা দিব পাৰিব অসমীয়া ছবি আৰু এইটো কথা যে তাৰ মাজত কম্পিটিশ্যনৰ কথাটো আহিব গতিকে প্ৰতিযোগিতা ভাল ছবি দৰ্শকক দিবই লাগিব মাৰ্কেটিংটো বৰ ডাঙৰ কথা মাৰ্কেটিঙৰ দিশটো যিজনে ইয়াৰ লগত জড়িত হৈ আছে তেওঁহে মাৰ্কেটিংটো ভালকে জানে গতিকে সেই মাৰ্কেটিঙৰ এতিয়া মই আৰু এটা তোমাক এক্সাম্পল হিচাপে ক'ব পাৰোঁ যে 2017-18ত আমাৰ কেলেণ্ডাৰ ছবিখন ৰিলিজ হৈছিল কেলেণ্ডাৰ ছবিখন কিন্তু ৰাইজে গ্ৰহণ কৰিছিল ভাল ছবি হিচাপে সুন্দৰকৈ চলিছিলে খুবেই ভাল পাইছিলে ছবিখন আৰু মাৰ্কেটিঙৰ দিশটোতো ক'ব পাৰোঁ যে আজিৰ প্ৰজন্মই সেইখিনি ভালকে জানে তেওঁলোকে এই ছবিখন বাহিৰতো প্ৰমোট কৰিছিলে বা ভাৰতৰ প্ৰায় বিভিন্নখন ঠাইত দিল্লী বম্বেৰ পৰা আদি কৰি বিভিন্নখন ঠাইত তেওঁলোকে এই ছবিখন এসপ্তাহ হলেও চলাইছে বৰ ডাঙৰ কথা আৰু মই দেখিছিলোঁ নিজেও তাৰ যিখিনি দেখিছিলোঁ ডাটা দেখিছিলোঁ ৰিপৰ্ট দেখিছিলোঁ সেইখিনিৰ পৰা ক'ব পাৰোঁ যে তেওঁলোকে ছবিখন অসমীয়া মানুহৰ কাৰণে তাত দিছিলে আৰু অসমীয়াই নহয় বিভিন্ন বেলেগ ভাষাৰ মানুহ আহি পেলাই ছবিখন চাইছিলে সেইটো কিন্তু ভাল দিশ এটা আমি এতিয়া এটা বাণিজ্যিক বিৰতিলৈ গতি কৰিম তাৰপিছত আমি আকৌ শ্ৰদ্ধাৰ মলয়া গোস্বামী বাইদেউৰ সৈতে হৃদয়ৰ এপিষ্ঠা সংবাদ লহৰৰ অনুষ্ঠানলৈ আহিম প্ৰাত্যহিক জীৱনৰ জটিলতাৰ পৰা আঁতৰি কিছু সময় কটাওক প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত আহক মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ দিচাং ৰিজৰ্টলৈ অত্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ দিচাং ৰিজৰ্টত আছে জিম সুইমিং পুল শিশুৰ ক্ৰীড়াৰ লগতে সুলভ মূল্যৰ কটেজ তথা বিবাহ পাৰ্টি কনফাৰেন্সৰ সকলো সুবিধা আহক দিচাং ৰিজৰ্টলৈ পৰিয়াল তথা প্ৰিয়জনৰ সৈতে কটাওক কিছু সুন্দৰ ক্ষণ বাণিজ্যিক বিৰতিৰ পিছত আমি হৃদয়ৰ এপিষ্ঠা অনুষ্ঠানলৈ পুনৰ উভতি আহিছোঁ শ্ৰীযুতা মলয়া গোস্বামী বাইদেউৰ সৈতে বাইদেউ আমি দেখিছোঁ সদাব্যস্ত মলয়া গোস্বামী বাইদেউক আমি দেখি আছিলোঁ বৰ্তমান ভাবিছোঁ যে বাইদেৱে অলপকৈ অৱসৰ বিনোদনৰ পৃথিৱীলৈ গতি কৰিছে বুলি আৰু এই সময়ছোৱাত অধ্যাপিকা মলয়া গোস্বামী বাইদেউ অভিনেত্ৰী মলয়া গোস্বামী বাইদেউ আৰু মাতৃ হিচাপে মলয়া গোস্বামী বাইদেউ আৰু এতিয়া আইতা হিচাপেও মলয়া গোস্বামী বাইদেউ দুগৰাকী সুযোগ্যা জীয়ৰী জোঁৱাই আৰু দেৱসুখী দুটি নাতিৰ সৈতে এতিয়া মলয়া গোস্বামী বাইদেউৰ বিনোদনৰ পৃথিৱীখনৰ বিষয়ে অলপ ক'ব নেকি আপুনি এতিয়া কেনেকুৱাকৈ
এই বিষয়ে অলপ ক'ব নেকি বাইদেউ আচলতে অৱসৰ বিনোদন সকলোকেই লাগে হয় জীৱনটো বৰ ব্যস্ততাৰে পাৰ কৰা হয় হয় গতিকে সকলোকেই লাগে অৱসৰ অকমান সময় সুন্দৰকৈ কটাবলৈ হয় আৰু সেইটো এতিয়া নহয় আগৰ পৰাই কৰি আহিছোঁ হয় কিন্তু কথা হ'ল জীৱনৰ এই যিবিলাক আমি ফেজ পাৰ হৈ আহিছোঁ প্ৰত্যেকটো ফেজে এটা বেলেগ বেলেগ ইয়াত মনত এটা প্ৰশান্তি দিয়ে বেলেগ এটা আমি যিটো ভূমিকা পালন কৰি আহিছোঁ গতিকে ময়ো সেইদৰে এটা সময় পাৰ কৰিলোঁ মঞ্চৰ জীৱন গ'ল ছবি জগতৰ গ'ল তাতে এখন শিক্ষানুষ্ঠানত শিক্ষয়িত্ৰী হৈ পেলাইও নিজকে সঁচাকৈ খুব গৌৰৱ অনুভৱ কৰোঁ জাগিৰোড মহাবিদ্যালয়ৰ মই এগৰাকী শিক্ষয়িত্ৰী আৰু সেই সময়ছোৱাত মই 1990 চনৰ পৰা আপোনাৰ ছাত্ৰ আছিল বাইদেউ আৰু সেই সময়ত আপুনি সকলোৰে প্ৰিয় আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰু আছিল শিক্ষয়িত্ৰী আছিল ভগৱানৰ আশীৰ্বাদ আচলতে আৰু মোৰ সেই পৰিচয়টো লৈও মই খুব গৌৰৱ অনুভৱ কৰোঁ কাৰণ ছাত্ৰ ছাত্ৰী হয় যি তুমি যেনেকৈ মোৰ ওচৰত বহিছাহি তুমি যেনেকৈ মোক লগত দুটা কথা পাতিছাহি সেয়াও মোৰ কাৰণে ডাঙৰ সৌভাগ্য আৰু তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত এতিয়াও সেই সম্পৰ্ক আছে সেই সম্পৰ্ক থাকি যাব চিৰদিন আৰু তাৰ লগতে ঘৰুৱা যিবোৰ ভূমিকা সেইবোৰ সালসলনি হৈ থাকে মাতৃ হ'লো দুটি কন্যাৰে সৈতে তাহাঁতিও এতিয়া মাতৃ হ'ল তাহাঁতৰো বিয়া বাৰু হৈ গ'ল আৰু আকৌ মোৰ ভূমিকা সলনি হ'ল এতিয়া দুটি মোৰ কণমানি মই আইতা গতিকে এই সময়ৰ লগে লগে পৰিৱৰ্তনবোৰ মানুহৰ জীৱনলৈ আহে আৰু সেই পৰিৱৰ্তনক আমি সদায় খুব সুন্দৰকৈ মই ভাবোঁ অতি শ্ৰদ্ধাৰে সৈতে আঁকোৱালি লোৱাটো আৱশ্যক আৰু অৱসৰ বিনোদন মানে কিছুমান সময় সিহঁতৰ লগতো কটা মোৰ মন যায় বিশেষকৈ অকণমানি দুটিৰ লগত সেই দুটাই মনত যিটো প্ৰশান্তি আনি দিয়ে সেইটো মই কথাৰে বুজাব নোৱাৰিম আৰু সিহঁতৰ লগত যিখিনি সময় কটাওঁ তেতিয়া নিজেও শিশু হৈ যাওঁ পাহৰি যাওঁ গতিকে মোৰ অকণমানি দুটা এতিয়া মোৰ প্ৰাণ সিহঁত দুটা গতিকে সিহঁতৰ লগত অকণমান সময় কটাব পাৰিলেও সেইটো খুব আনন্দৰ হয় আৰু সেইধৰণে সেই ভূমিকাবোৰ সালসলনি হৈ আছে নিজৰ পৰিৱৰ্তন এইটো স্বাভাৱিক পৰিৱৰ্তন সকলোৰে জীৱনে আহে গতিকে অৱসৰ বুলি কথা নাই অৱশ্যে এইটো কথা অজিত যদিও এই পৰিৱৰ্তন ঘটিছে কিন্তু তাৰ মাজতে মই আশা কৰিছোঁ যাতে মই যি ধৰণে বিচাৰোঁ কাম কৰিবলৈ বিচাৰোঁ সেই ধৰণে যাতে মই কাম কৰিব পাৰোঁ আৰু সৌভাগ্যবশতঃ এতিয়া বিশেষকৈ শ্ৰদ্ধাৰ জানু বৰুৱাদেৱ শ্ৰদ্ধাৰ ভৱেন শইকীয়া ছাৰ প্ৰথম ছবিয়ে ছাৰৰ লগত সেইটো মোৰ জীৱনৰ এটা সাংঘাতিক মোৰ প্ৰাপ্তি আৰু লগতে ভাইমন্দা আমাৰ অতি শ্ৰদ্ধাৰ মুনীন বৰুৱাদেৱ এইকেইগৰাকী স্বনামধন্য ব্যক্তিৰ লগত কাম কৰিবলৈ সুযোগ পালোঁ সেয়াও এটা ভগৱানৰ আশীৰ্বাদ বুলি মই ক'ম আৰু লগতে সেই যাত্ৰাৰ চলি আহি আছে আহি পেলাই এতিয়া মোৰ সৌভাগ্য যে মই নৱপ্ৰজন্মৰ লগতো কাম কৰিছোঁ যিসকলে খুব সুন্দৰকৈ এই দিশটো খুব চিৰিয়াছলি লৈছে তেওঁলোকৰ লগতো কাম কৰিবলৈ সুযোগ পাইছোঁ গতিকে সেইটো মোৰ কাৰণে কেইখনমান শ্বৰ্ট ফিল্ম কৰিলোঁ খুব সুন্দৰ এতিয়াও কামৰ লগত জড়িত হৈ আছোঁ গতিকে সেইটো চাগে মই ভাবোঁ ভগৱানৰ আন ডাঙৰ আশীৰ্বাদ আৰু নিজৰ কিছু কামো কৰি আছোঁ গতিকে সেই কামখিনিৰে নিজৰ ব্যস্ততা অৱসৰ বিনোদন লগত মোৰ কণমানি দুটি সেইটোৰে সৈতে জোঁৱাইৰ সৈতে সেইখিনিৰ সৈতে বাইদেউ আপুনি গ্ৰন্থৰ পৃথিৱীৰ লগতো জড়িত শেহতীয়াকৈ এখন গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি কৰি আছে আৰু সেই গ্ৰন্থখনৰ সম্পৰ্কে অকণমান ক'ব নেকি বাইদেউ গ্ৰন্থখন ক'বলৈ অকণমান ভয়ে লগা হৈছে তুমি অকণ ভালকৈ জানা বাৰু মোৰ গ্ৰন্থখনৰ কথা গতিকে এইটো তোমাৰ কাৰণে নহয় তুমি সুধিছা যেতিয়া অকণমান মই
দৰ্শকৰ কাৰণেহে কম আচলতে তুমি গোটেই কথাখিনি অকণমান জানি শুনিয়েও সুধিছা বাৰু জানি সুধাৰ কাৰণে মই ঠিক কেনেকৈ ক'বলৈ ভাল লাগিব মই দৰ্শকসকলৰ কাৰণেই জনাইছোঁ জীৱনত কিছুমান মই ভাবোঁ কেৱল টকা পইচাই মানুহৰ সকলো সম্পদ বুলি নহয় ঘৰ দুৱাৰ টকা পইচাই সকলো কিন্তু মই সকলো সময়তে সেইখিনিকে সম্পদ বুলি নাভাবোঁ মোৰ কাৰণে কিছুমান মোৰ জীৱনটোত গোটোৱা কিছুমান মোৰ খুব মূল্যৱান সম্পদ আছে আৰু সেই সম্পদখিনি মই অজিতে ভালকৈ জানে সেই সম্পদখিনি মই বহু বছৰ সামৰি থৈ দিছোঁ সেই সম্পদখিনি মই ভাবোঁ সেইখিনি মোৰ কাৰণে খুব মূল্যৱান সেই সম্পদখিনি মই কাগজৰ পাততেই সামৰি থৈ দিছোঁ বহু বছৰ সেইখিনি সামৰিছোঁ কাগজ লাহে লাহে পুৰণি হৈ গৈছে লাহে লাহে ফাটিবলৈ আৰম্ভ কৰিছে গতিকে ভাবিলোঁ যে সেই সম্পদখিনি যদি একগোট কৰিব পাৰোঁ একগোট কৰি লৈ পেলাই একেলগ কৰি লৈ পেলাই বহুতে মোক অকল মই যে কৰি মেলি ছবিৰ অভিনয় কৰিছোঁ লিখিছোঁ কিবা এটা সেইখিনিয়ে অকল সম্পদ নহয় তাৰোপৰি যিসকলে মোক কিছু সম্পদ দিছে সেইখিনিকো মই বৰ সযতনে গোটাই ৰাখিছোঁ সেইখিনিকে একেলগ কৰি যদি মই পাঠকৰ মাজলৈ দৰ্শকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ সেইটো মই ভাবোঁ মোৰ এটা খুব জীৱনৰ খুব প্ৰয়োজনীয় কাম হ'ব বুলি ভাবোঁ মোৰ জীৱনৰ এটা মূল্যৱান কাম হ'ব বুলি ভাবোঁ আৰু সেইখিনিকে কৰিবলৈ এতিয়া চেষ্টা কৰি আছোঁ চেষ্টাটো মানে বহুত দীঘলীয়া হৈছে আচলতে চেষ্টাটো দীঘলীয়া এইকাৰণে হৈছে মাজে মাজে কোভিডকে দুখ দিওঁ আৰু কোভিড চলি আছে গতিকে হোৱাগে নাই কামটো এতিয়া কোভিডকো দুখ দিবলৈ নাইকিয়া হ'ল গতিকে কোভিডো শেষ হ'ল এতিয়া তথাপি ভাবিছোঁ এইবাৰ কিন্তু যিমান পাৰোঁ অকণমান গতিটো অকণমান জোৰ দিছোঁ অকণমান জোৰ দি পেলাই আগবাঢ়িছোঁ আৰু যদি সকলোখিনি ঠিকে ঠিকে যায় আপোনালোকৰ আশীৰ্বাদ সকলো যদি পাওঁ তেতিয়াহ'লে নতুন বছৰলৈ আশা ৰাখিছোঁ যাতে কিবা এটি মই পাঠকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ আৰু সেইখিনিক যাতে মই সম্পদখিনিক খুব সুন্দৰকৈ সংৰক্ষণ কৰিব পাৰোঁ বাইদেউ ছবি জগতৰ লৈ আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা আছে নেকি পৰিকল্পনা আচলতে সপোনবোৰ বহুত সপোন দেখোঁ ৰাতি চকুকেইটা মুদিলেই এইটো কৰিম সেইটো কৰিম এনেকুৱা সপোনবোৰ সময় আগবাঢ়ি গৈ আছে কিন্তু সপোনবোৰ বহুত দেখোঁ আৰু সপোনবোৰক মোৰ সপোনবোৰক মই আচলতে খুব প্ৰাধান্য দিওঁ সেই সপোনবোৰ দেখি আছোঁ ছবিৰ ক্ষেত্ৰত পৰিকল্পনা নথকাও নহয় আছে কিন্তু এতিয়া ক'বলৈ সাহ হোৱা নাই তৎক্ষণাতে দৰ্শকক ক'বলৈ সাহ হোৱা নাই কাৰণ আকৌ কিজানি ক'ৰবাত নহয় কিন্তু সপোন দেখিলে বোলে ডাঙৰ সপোনেই দেখিব লাগে বুলি কয় গতিকে ময়ো অকণমান সপোন দেখি আছোঁ কিন্তু সেইখিনিকে মই কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ সেইটো এতিয়াই ক'ব নোৱাৰিম সময়তহে ক'ব পাৰিম বাইদেউ 1935 চনত শ্ৰদ্ধেয় ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জয়মতী ছবিখনে অসমীয়া ছবিৰ আৰম্ভণি সেই ছবিৰ পিছত এতিয়া অসমীয়া ছবি জগতে 87 বৰ্ষমানত ভৰি দিলেহি অসমীয়া ছবিৰ সাফল্যৰ সম্পৰ্কে 87 বৰ্ষৰ পিছত অকণমান ক'ব নেকি বাইদেউ কেনেকুৱা সাফল্য এটা কঢ়িয়াই আনিছে সাফল্য সেই জ্যোতিপ্ৰসাদে যিখন দুৱাৰ মুকলি কৰি দিলে সেই দুৱাৰে সকলো এতিয়া আগবাঢ়ি গৈছে জয়মতীয়ে খুলি দিয়া দুৱাৰখনেৰে আমিও আগবাঢ়ি গৈছোঁ আইদেউ সন্ধিকৈয়ে খুলি দিয়া মুকলি কৰি দিয়া দুৱাৰখনেৰে আমিও আগবাঢ়িছোঁ সেইসকলক মই প্ৰণাম জনাইছোঁ আৰু অসমীয়া ছবি সেই একেটা বাটেৰে যাত্ৰা কৰি আছে গতিকে এই যাত্ৰা আচলতে এক দীঘলীয়া যাত্ৰা গতিকে ভাৰতীয় ছবিৰ ক্ষেত্ৰতে যিটো যাত্ৰা আৰম্ভ হৈছে সেইটো অসমীয়াটো আৰম্ভ হৈছে গতিকে ঠিক তেনেধৰণে আগবাঢ়ি গৈ আছে ছবি জগত
অসমীয়া আমাৰ আঞ্চলিক ভিত্তিটো তেনেধৰণে আগবাঢ়ি গৈ আছে আৰু এই যাত্ৰা এতিয়া যথেষ্ট দীঘলীয়া যাত্ৰা হ'ল আৰু অকমান আগতে আমি আলোচনা কৰিছিলোঁ যে এই উত্থান পতন যেটো হৈছে পতন বুলি নকওঁ যেটো গ্ৰাফডাল এইটো চলিয়ে আছে আৰু এইটো সকলো ক্ষেত্ৰতে হয় এনেকুৱা আমি বম্বে ছবি জগততো দেখিছোঁ যে মাজে মাজে ইমান হিট ছবি হৈছে মাজে মাজে আকৌ তললে পৰি গৈছে গতিকে সেইটো সবৰে আমাৰো অসমীয়া ছবিৰ ক্ষেত্ৰতো হৈছে কিন্তু অসমীয়া ছবি এই যাত্ৰা কিন্তু সঁচাকৈ খুব সুন্দৰ যাত্ৰা এটা বহুতো এই সময়ছোৱাত যিখিনি আমাৰ অৱদান আমাৰ বোলছবি জগতলৈ যিখিনি অৱদান দিলে সেইখিনি লেখত ল'বলগীয়া সেইখিনি সাংঘাতিক ভাল ছবি অৱদান দি থৈ গৈছে যিসকল স্বনামধন্য পৰিচালকে যিখিনি কাম কৰি থৈ গৈছে হয় এইটোতো সকলোতে আছে কৰবাত কেতিয়াবা ইফাল সিফাল হয় কিন্তু সেই বুলি মই আমি ক'ব নোৱাৰো যে অসমীয়া ছবি একেবাৰে যাত্ৰা ভাল নহয় তেনেকুৱা নহয় খুব সুন্দৰকৈ গৈ আছে আৰু বৰ্তমান সময়তো আমি দেখিছোঁ যে অসমীয়া ছবিয়ে বাহিৰতো সুনাম কঢ়িয়াই আনিছে এই অস্কাৰলৈকে যদি যাব পাৰে লিষ্টত আহিব পাৰে অস্কাৰলৈকে যদি যাব পাৰে তেতিয়াহ'লে আমি কেনেকৈ ক'ম যে অসমীয়া ছবিয়ে সাফল্য দেখা নাই বুলি কেনেকৈ ক'ম গতিকে অস্কাৰেই হওক ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা অকল মই কোৱা নাই যে প্ৰতিযোগিতাত থাকিলেই যে ছবিখন ভাল হ'ব সেইটো কমাৰ্চিয়েল ছবিৰ ভিতৰতো শেহতীয়াকৈ যিবোৰ ৰত্নাকৰে হওক বা আন ছবি খিনিয়ে হওক সেইসমূহে কাঞ্চনজংঘা এইবিলাকে যথেষ্ট সুনাম কৰি আছে আগতেও বিশেষকৈ ভাইমন্দাৰ মুনীন বৰুৱাদেৱৰ ছবি ইয়া দিয়া নিয়া সেইবিলাকতো সাংঘাতিকভাৱে সাফল্য হৈছিলে গতিকে সেইটো নিশ্চয় সেই একেটাই কথা খালি যেনিবা আমাৰ আঞ্চলিক হোৱাৰ কাৰণে কিছুমান ক্ষেত্ৰত আমি আমাৰ সীমাটো এটা থৈ দিবলগীয়া হয় আমি অকণমান আগবাঢ়ি যাবলৈ আমাৰ দিগদাৰী হয় বা সেইটো আমাৰ ভাষা বা সংস্কৃতিৰ কাৰণে হয়তো আমি বহুতখিনি যাব পৰা নাই কিন্তু এতিয়া সেইটোৰ বেৰিয়াৰ লাহে লাহে নাইকিয়া ভাঙি গৈছে এতিয়া বেৰিয়াৰ নাইকিয়া হৈছে গতিকে যিহেতু অস্কাৰলৈকে গৈছে যেতিয়া বেৰিয়াৰ ডেফিনেটলি নাই আৰু ভৱিষ্যতেও আমি আশা কৰিব পাৰোঁ আৰু নৱপ্ৰজন্মৰ মই দেখিছোঁ তেওঁলোকৰ লগত কাম কৰি মোৰ যিটো অভিজ্ঞতা তেওঁলোকে বৰ সুন্দৰ এতিয়া তাৰ কনসেপ্টবিলাক আনিছে নতুন কাহিনী নতুন চিন্তা টেকনলজিও সাংঘাতিক ধৰণৰ হৈছে এতিয়া সেই টেকনলজিৰ লগতো আমি নিজকে এতিয়া তাৰ লগত আমি কেনেকৈ খোজ মিলাব পাৰোঁ সেইটো প্ৰয়োজন হৈছে আমাৰ আগৰ সকলো এতিয়া দৰকাৰ হৈছে যে আমি কেনেকৈ এই নতুন টেকনলজিৰ লগত আমি কেনেকৈ খাপ খাব পাৰোঁ সেইখিনিও আমি চেষ্টা কৰিব লগা হৈছে গতিকে সেইখিনি আগতে ধৰা সিং সাউণ্ডত আমি কাম কৰা নাছিলোঁ এতিয়া আমি সিং সাউণ্ডত কাম কৰোঁ সেই বস্তুখিনি কিন্তু এতিয়া লাহে লাহে আমি নিজৰ মাজতো আনিবলগীয়া হৈছে আৰু মই ভাবোঁ যে নৱপ্ৰজন্মই খুব সুন্দৰ কাম কৰি আছে এতিয়া গোটেই ধাৰাবোৰ বদলি গৈছে আজিকালি ৱেব ছিৰিজ হৈছে আমুক হৈছে তামুক হৈছে OTT প্লেটফৰ্ম বহুত প্লেটফৰ্ম আহি গৈছে গতিকে তাৰ লগে লগে গোটেই কথাবিলাক সলনি হৈ গৈছে কিন্তু অসমীয়া ছবিও সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে অসমীয়া ছবি জগতে হওক প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি গৈছে বুলি মই নিশ্চয় ক'ম অৱশ্যে আমাৰ পৰিসীমা বা আমাৰ সীমিত সা সুবিধাৰ কাৰণে অকণমান হয় কিন্তু আমাৰ ল'ৰা ছোৱালীও বাহিৰত ভাল কাম কৰি আছে যথেষ্ট ভাল কাম কৰি আছে গতিকে স্বাভাৱিকতে 1992 চনত ফিৰিঙতি ছবিখনত আপুনি যেতিয়া সন্মান বুটলিছিল আপুনিয়ে অসমৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী সেই গৌৰৱ কহিয়াৰ আপুনি সেই সময়ত এই বঁটাটো গ্ৰহণ কৰাৰ সময়ত সেই সন্মান পোৱাৰ সময়ত আপোনাৰ মনোজগতত কেনে ভাৱ হৈছিল আৰু আজি আপোনাৰ মনোজগতত কেনে ভাৱ হৈছে এই সম্পৰ্কে অকণমান ক'ব নেকি বাইদেউ কথা হ'ল যেতিয়া পুৰস্কাৰ পাইছিলোঁ আৰু যেতিয়া ফিৰিঙতিত পুৰস্কাৰটো পালোঁ তাৰ আগতেও এটা চৰ্চা হৈছিলে যে সেই পুৰস্কাৰ মই অগ্নিস্নানতে পাব লাগিছিল বুলি নহয় তাত আচলতে যিকেইগৰাকী প্ৰতিযোগিতাত আছে তাৰ মাজত মোৰ নামো আছিলে পিছত গম পাইছোঁ আৰু তেতিয়া যেতিয়া অগ্নিস্নান কৰিছিলোঁ মই ছবি সেই দিশটোৰ লগত মই প্ৰথম ছবি
আটাইতকৈ ডাঙৰ কথা ভৱেন শইকীয়া ছাৰৰ লগত কাম কৰিছোঁ সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা গতিকে তেখেতে কোৱা ধৰণে মই কৰি গৈছিলোঁ কিন্তু তেতিয়া মোৰ মাজলৈ এই প্ৰতিযোগিতা বেষ্ট শ্ৰেষ্ঠ অভিনেত্ৰী এই কথাবিলাক মই তেতিয়া একেবাৰে ভবা নাছিলোঁ কিন্তু যেতিয়া পিছত অৱশ্যে শুনিছিলোঁ যে মই আছিলোঁ তেতিয়া অকণ মনটো বেয়া লাগিছিলে যে প্ৰথম ছবিখনতে যদি পালোহেঁতেন তেতিয়াহ'লে সেইটো এটা হিষ্ট্ৰী হৈ গ'ল তাৰপিছত যদিও নাপালোঁ সেইটো কোনো কথা নাই কিন্তু ভাবিছিলোঁ তেতিয়া এটা কথা ভাবিছিলোঁ যে যদি ইয়াত দ্বিতীয়বাৰ মই সুযোগ পাওঁ তেতিয়াহ'লে কিন্তু মই এবাৰ নিজৰ সম্পূৰ্ণ দিবলৈ চেষ্টা কৰিম যাতে মই সেইটো তেতিয়া ভাবিছিলোঁ আৰু ভগৱানেও সেই সুযোগ মিলালে মই ফিৰিঙতি ছবিক আকৌ জানু বৰুৱাদেৱৰ ফিৰিঙতি ছবিখন আৰু তাত অতি আকৌ এটা বলিষ্ঠ চৰিত্ৰত অভিনয় কৰিবলৈ খুব সুযোগ পালোঁ আৰু এইবাৰ সেয়া চকু মেলি চালে ভগৱানে গতিকে মোৰ প্ৰায়খন তৃতীয়খন ছবি আছে 3 নম্বৰ ছবি তাৰ অগ্নিশনৰ পিছত মই আৰু এখন কৰিছিলোঁ গতিকে তৃতীয়খন ছবিত যেতিয়া এই পুৰস্কাৰটো আহিল স্বাভাৱিকতে মই মোৰ লগত অকল ময়ে নহয় সমগ্ৰ অসমবাসীয়ে গৌৰৱান্বিত হৈছিলে গৌৰৱ অনুভৱ কৰিছিলে সকলোৱে আৰু তেতিয়া মই এটা কথা কৈছিলোঁ যে বহুতো কাগজে পত্ৰই ওলাইছিলে যে মই মোৰ দায়িত্ব বাঢ়িল কাৰণ ইয়াৰ পিছত হয়তো ৰাইজে আৰু আশা কৰিব যে মলয়া গোস্বামী আৰু কিবা কৰিব কিন্তু এটা কথা মোৰ ফালৰ পৰা মই যেতিয়া যিখন ছবি বা য'ত অভিনয় কৰিছোঁ মই সদায় চেষ্টা কৰোঁ যে মই সম্পূৰ্ণ যাতে নিজকে দিব পাৰোঁ যি চৰিত্ৰতে কৰোঁ সেইটো এনেকুৱা নহয় যে কিবা ভাল পাইছোঁ কাৰণেহে কৰিছোঁ এইটো নহয় সদায় কৈছে কিন্তু হয়তো তেনেকুৱা চৰিত্ৰ যিটো চৰিত্ৰই মোক সেই পৰ্যায়টোলৈ লৈ যাব পাৰে তেনেকুৱা হয়তো মোৰ এতিয়া অহা নাই চাগে মই তেনেকুৱা চৰিত্ৰত অভিনয় কৰিবলৈ যদি সুযোগ পাইছোঁ হয়তো সেইটো ইউটিলাইজ হোৱা নাই তেনেকুৱা হ'ব পাৰে কিন্তু সেই দায়িত্বৰ কথা যিটো ক'লোঁ সেইটো হয়তো মই যিখিনি পাৰোঁ কৰি গৈছোঁ আৰু এনেকুৱাও নহয় যে বহুতে পায় দুবাৰ তিনিবাৰ বহুতে তেওঁলোকে তেনেকুৱা চৰিত্ৰ পাইছে নিজক প্ৰকাশ কিন্তু মই হয়তো সেইখিনি মই এতিয়াও সুযোগ হয়তো নাই পোৱা বা সেইকাৰণে হয়তো আকৌ এটা মই চেষ্টা কৰাৰ সুযোগ পোৱা নাই কিন্তু যিয়ে হওক সেই আজিও মই অনুভৱ কৰোঁ সেইবোৰ মই অকণমান আগতে কৈছিলোঁ যে মোৰ এতিয়াও সজীৱ হৈ আছে যেতিয়া মই পুৰস্কাৰ পাইছিলোঁ যেতিয়া পুৰস্কাৰটো গ্ৰহণ কৰিছোঁ আৰু সেই বছৰ অসমীয়া ছবিয়ে প্ৰায় 5-6খন মানে অসমীয়া ছবিয়ে পুৰস্কাৰ পাইছিল তাৰপিছতে গ্ৰন্থৰ কাৰণেও পাইছিলে গতিকে সেই বছৰ জয় জয় মই আছিলোঁ অসমীয়া ছবি প্ৰায় 6-7টা আমি প্ৰায় সেই তাত দিল্লীত আমি অসমীয়া গোটেই আৰ্টিষ্ট হেৰি ভৰ্তি হৈ আছিলে সেইটো হেৰিটো পৰিৱেশটো বেলেগ হৈ গৈছিলে গতিকে সেই অনুভৱ আজিও মই সেইখিনি অনুভৱ কৰিব পাৰোঁ আজিও সেইখিনি মই ভাবিলে যেতিয়া হাজাৰটা কেমেৰাই ক্লিক কৰিছিলে শ্ৰেষ্ঠ অভিনেত্ৰী মই লওঁতে সেই অনুভৱ মই এতিয়াও কৰিব পাৰোঁ আৰু সেইটো মোৰ কাৰণে বিশেষকৈ অসমৰ কাৰণেই বিশেষকৈ গৌৰৱৰ অধ্যায় সেইটো এটা আৰু আজিও যেতিয়া ভাবোঁ সেইটোৱে মনত এটা সাংঘাতিক প্ৰশান্তি দিয়ে আৰু বাইদেউ আপোনাৰ আন এবিধ কলা সম্পৰ্কে আমাৰ দৃষ্টিগোচৰ হৈছিলে আবৃত্তি ভাল আবৃত্তি এটা বৰ সুন্দৰ কলা মই 1990 চনত আপোনাৰ ছাত্ৰ হৈ থাকোঁতেই আপোনাৰ কণ্ঠৰ আবৃত্তিৰ কবিতা শুনিছিলোঁ বাইদেউ আজি বাৰু অলপ আশা কৰিব পাৰোঁ নেকি বাৰু যে দৰ্শকৰ ওচৰত কোনোবা এটা কবিতা আপুনি আবৃত্তি কৰাৰ সম্পৰ্কে মই আবৃত্তি আচলতে খুব ভাল পাওঁ কবিতাৰ দিশটোৱে মোক অকণ আকৰ্ষণ কৰে আৰু কবিতা আবৃত্তি কৰি কাৰণ মই বৰ কিছু এনেকুৱা স্বনামধন্য ব্যক্তিৰ এনেকুৱা যিসকল আমাৰ ভোটাতৰা তেখেতসকলৰ মই সান্নিধ্যও পাইছোঁ আৰু কবিতা আবৃত্তি হীৰেণ ভট্টাচাৰ্যদেৱ হিৰুদাৰ কবিতা নৱকান্ত বৰুৱাৰ কবিতা এইসকলৰ কবিতা
যেতিয়া আবৃত্তি কৰোঁ তেতিয়া মনত এটা কিবা শিহৰণ এটা আহে ভিতৰত এটা কিবা এটা অনুভৱ কৰোঁ কাৰণ তেখেতসকলৰ কবিতাবোৰ ইমান গভীৰ আৰু তেখেতসকলৰ লগত কবিতা আবৃত্তি যেতিয়া কৰোঁ তেখেতসকলৰ লগত আলোচনা কৰি লওঁ কাৰণ প্ৰত্যেকটো শব্দৰে একোটা একোটা অৰ্থ আছে প্ৰত্যেকটো শব্দৰ অৰ্থ সেই অৰ্থখিনি মোৰ কণ্ঠেৰে কেনেকৈ প্ৰকাশ কৰিম সেইটো বৰ ডাঙৰ কথা মই নৱকান্ত বৰুৱা ছাৰৰ ওচৰত এনেকৈ বহি লওঁ লৈ পেলাই ছাৰক সুধোঁ ক'ৰবাত ভুল হ'লেও ভয় লাগে ন কিছুমান কথা গতিকে সুধি লৈ পেলাই কৰিছিলোঁ এই তেখেতসকলৰ সেই কবিতা আবৃত্তি কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা আৰু বিশেষকৈ মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ তেখেতৰ কবিতাসমূহ প্ৰায় সকলোতে কৰোঁৱেই ভাল পাওঁ আচলতে কিবা এটা ভিতৰৰ পৰা বিৰাট শক্তি এটা পাওঁ জোৰ এটা পাওঁ মানে বিৰাট মানে এইটো যেন একদম অকল মই জোৰ পোৱাই নহয় আনকো যেন মই জোৰটো দিছোঁ মোৰ তেনেকুৱা লাগে তাকে মোৰ ভাৱ হয় যেন আনকো মই সেই শক্তিটো দিব পাৰিছোঁ যেতিয়া যেতিয়া নাৰীৰ ওপৰত মই এটা কবিতা আবৃত্তি কৰোঁ তেতিয়া তেনেকুৱা লাগে যে বাকীসকল জাগ্ৰত কৰিছে আৰু সেইকাৰণে মই বেছিকৈ কৰোঁ খুব আৰু মনতো অকণমান থাকে গতিকে সেইটো খুব বেছি কৰা হয় আৰু যিটো মমতাৰ চিঠি এটা সময়ত কৰিছিলোঁ সেইটো ইমান মিঠা ইমান ধুনীয়া কবিতা সেইটো হৃদয়ত সোমাই গৈছে মমতাৰ চিঠিটো গতিকে এনেকুৱা ধৰণৰ কবিতা মাজে মাজে কৰা হৈছে আৰু আজি অকণমান দৰ্শকৰ কাৰণে কি ক'ম মনত থকাৰ ভিতৰত এটাই আছে সেইটোকে কওক এইকেইটা আকৌ চাব লাগিব এইটো মানে মোৰ অকণমান মনত থাকে আৰু প্ৰাগজ্যোতিকাময় কামৰূপিকাময় নিজৰা লাস্যময় মই অসমীৰ মই ভাৰতীৰ ছোৱালী কবিতাময়ী মোৰ শিৰত সেন্দুৰ সোণ কপালত মই ফুট লৈ পিন্ধো নীলা আকাশৰ জোন হৃদয়ত মোৰ থৌকি বাথৌ কটলুইতৰ ঢৌ নিতে সাৰ পাই নিতে মাৰ যায় মানিকী মধুৰী মৌ নগা পৰ্বতৰ নীলা ছায়া ছবি সাহিত্য বননীৰ মই অসমী মনৰ ডালিমী কল্পনা ফুলনিৰ মই নাগিনী সুঘ্ৰেণু ঘৃণুজা গাইডালো ময়ে বিপ্লৱী ময়ে মুক্তিৰ জুই জ্বলাই ময়ে বন্দীশাললৈ যাওঁ নিজৰ বুকুতে নিজে বুকু ধুনি মোৰ কলিজাৰ জুইৰে নিজে নিজকে পুৰি নিজৰে আয়ুস খাওঁ জয়শিৰি জ্ঞানশিৰি সত্যশিৰি ধনশিৰি মনশিৰি সুবৰ্ণশিৰি অমলা সুমলা ময়ে নলিনীমালা বজাওঁ শংখ লওঁ গন্ধমালা ধূপ দীপ চন্দনেৰে জ্বলাই নতুন এক চাকি দেওধ্বনি হৈ নাচি আলোকৰ কৰিছোঁ আৰতি জাগা হে পূৰ্বত ভাৰতী মাই জান সোণ জান অকমানি জান মই মতি জান দিছোহি আজান লুইতৰ পাৰতে ফুলাই তুলিম মোৰ অতিকে আপোন আৰবীয় জোনালীৰ সোণালী সপোন অসমীয়া জীৱনৰ ময়ে নজোন ধন্যবাদ বাইদেউ মানে চমুৱাই দিলো দেই বহুত দীঘল কবিতা ইমান মনতো নাই অৱশ্যে গোটেই বাইদেউ আপুনি ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিয়াৰ বাবে আমি যথেষ্ট কৃতজ্ঞ হৈ ৰ'লোঁ আপোনাৰ ওচৰত আৰু আমি সংবাদ লহৰৰ তৰফৰ পৰা বাইদেউক শ্ৰদ্ধাৰে আগবঢ়াইছোঁ বাইদেৱে এইটো গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ বাইদেউ থেংক ইউ ছ' মাছ আৰু সংবাদ লহৰলৈও মোৰ আন্তৰিক শুভকামনা থাকিল তেওঁলোকে যাতে সুন্দৰ অনুষ্ঠানেৰে সৈতে ৰাইজক আপ্লুত কৰিব পাৰে ৰাইজলৈ নতুন বাৰ্তা যাতে দিব পাৰে তাকে মই কামনা কৰিছোঁ আজি আমি শ্ৰদ্ধাৰ মলয়া গোস্বামী বাইদেউক ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানটো সামৰণি কৰিছোঁ আৰু অন্য এদিন অন্য এগৰাকী বিশেষ ব্যক্তিৰ সৈতে সংবাদ লহৰৰ হৃদয়ৰ পৃষ্ঠালৈ আমি আকৌ আহিম আজি ধন্যবাদেৰে অনুষ্ঠানটি সামৰণি মাৰিছোঁ নমস্কাৰ